পিয়াৰ ব্লগৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ শিলবাৰীৰ সন্যাসী মন্দিৰলৈ। তো আপোনালোক সন্যাসী মন্দিৰটো যিমান পাৰোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকক। আৰু এইখন গেটখন আহি পালোঁ আৰু ইয়াৰ পৰা ভিতৰলৈ অলপমান সোমাই যাব লাগিব মেইন মন্দিৰটোলৈ। তো গৈ আছোঁ, মন্দিৰটো আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। আৰু ফাইনেলি আহি পালোঁ মন্দিৰৰ মেইন গেটখনলৈ। এইখনে মন্দিৰৰ মেইন গেট হয়। তো এতিয়া বোলক ভিতৰলৈ সোমাই যাওঁ। আৰু শিৱ মন্দিৰৰ ভিতৰতে এইটো সৰুকৈ গণেশ মন্দিৰ চাওক। এয়া এই গছডাল চাওক, দেখিছেনে? ইয়াত বিভিন্ন ধৰণৰ ৰছী সূতা গামোচা ইত্যাদিবোৰ বন্ধা আছে। মানে আচলতে ইয়াত ৰছী সূতা গামোচা আদিবোৰ বান্ধিলে জনবিশ্বাস অনুসৰি কোৱা হয় মানুহৰ মনৰ কামনা পূৰ্ণ হোৱা বুলি। সেয়ে ইয়ালৈ আহিলে প্ৰায়বোৰ মানুহে বান্ধে। ইয়াত আপোনালোকেও সন্যাসী মন্দিৰলৈ আহিলে মনৰ কামনা পূৰণৰ বাবে ৰছী সূতা গামোচা বান্ধি যাব পাৰে। আৰু আচলতে আজি সন্যাসী মন্দিৰলৈ আহিম বুলি ভবা নাছিলোঁ, কোনো উদ্দেশ্য নাছিল ইয়ালৈ অহাৰ। যিহেতু এইকেইদিন বৰষুণ পৰি আছে, সেয়ে হঠাতে অহা হ'ল ইয়ালৈ সন্যাসী মন্দিৰলৈ। যিহেতু মোৰ পিয়াৰ ব্লগ চেনেলটোত বহুদিন ব্লগ আপলোডিং কৰা নাই, সেয়ে ঘৰত থাকি আমনি লগাৰ বাবে ইয়াতে আহিলোঁ। মাঘৰ মাহৰ 1 তাৰিখৰ পৰা 3-4 দিনমান চলে চাগে, তেতিয়াই ইয়াত মানে সহস্ৰ ভক্তৰ সমাগম ঘটে। এতিয়া যিহেতু ইয়াত তেনে কোনো উৎসৱ পাৰ্বণ নাই, সেয়ে এতিয়া ইয়ালৈ প্ৰায় কম সংখ্যক মানুহে আহে। আৰু আমিও এতিয়া মানে কোনো উৎসৱ নহ'লেও আহিলোঁ ইয়ালৈ, নহ'লে পূজাৰ সময়ত ইয়ালৈ সোমাবলৈ প্ৰায় কঠিন হৈ পৰে যিমান মানুহ আহে ইয়ালৈ। সেয়ে আজি অলপমান ইয়ালৈ আহিলোঁ বে টাইমত হ'লেও। আৰু মন্দিৰটো অলপমান নতুনকৈ বনাই আছে, প্ৰায় 50% কাম সম্পূৰ্ণ হৈছেই মন্দিৰটোত। মানে এইবাৰ মাঘ মাহত সম্পূৰ্ণৰূপে বনোৱা হৈ যাব মন্দিৰটো, আৰু বেছি ভাল লাগিব। তো মাঘৰ মাহত সন্যাসী মন্দিৰলৈ আহি পুনৰ এটি ভিডিঅ'ৰ মাধ্যমেৰে দেখুওৱাৰ প্ৰতিশ্ৰুতিৰে পিয়াৰ ব্লগ চেনেলটো চাই থাকিব। আৰু মন্দিৰৰ ওপৰৰ পৰাই পথাৰখন চাওকচোন, চাৰিওফালে সেউজীয়া সেউজীয়া, কি সুন্দৰ এটা ভিউ আহে ইয়াৰ পৰা। তো গাইজ, সন্যাসী মন্দিৰৰ পৰা ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে পিয়াৰ ব্লগ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।